লখিমপুৰত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভা। উত্তৰ লখিমপুৰ সাহিত্য সভাৰ সহযোগত আৰু জোনালী প্ৰকাশনৰ উদ্যোগত উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত একেলগে 7খন গ্ৰন্থ উন্মোচন কৰা হয়। জোনালী প্ৰকাশনৰ স্বত্বাধিকাৰী অতুল শইকীয়াৰ সম্পাদনাত অসমৰ 142গৰাকী কবিৰ স্বদেশপ্ৰেমমূলক কাব্য সংকলন জননী জন্মভূমি উন্মোচিত হয়। ইয়াৰ উপৰি মুকুল চন্দ্ৰ দত্তৰ কথা বৰচৰিত, চিৰঞ্জিত দত্তৰ এটা গল্পৰ প্লট বিচাৰি, সাধনা বৰদলৈ দত্তৰ অনুভৱৰ এখনা, ৰেণুমণি গগৈৰ অন্তদগ্ধ নিপেন ফুকনৰ মৰ্ম আৰু সুৰেন্দ্ৰ নাথ হাজৰিকাৰ মৌমন সোণপাহি নামেৰে গ্ৰন্থসমূহ একেলগে উন্মোচিত কৰা হয়। এই গ্ৰন্থসমূহ উন্মোচন কৰে ক্ৰমে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ জগতত গোস্বামী, লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়, উত্তৰ লখিমপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ বন্তি গগৈ হাওবৰা, বিশিষ্ট সমাজসেৱক গোবিন্দ বৰদলৈ, লখিমপুৰ জিলা লেখিকা সমাৰোহৰ প্ৰাক্তন সভানেত্ৰী জয়া সেনাপতি, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোহিত হাজৰিকা আৰু কৃতি শিক্ষক ভৰত ৰাজখোৱা। কবি গল্পকাৰ পংকজ সভাপণ্ডিতে আঁত ধৰা এই অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমিয়া ৰাজবংশীয়ে। আনহাতে ডক্টৰ মুকুন্দ ৰাজবংশীয়ে শুভ উদ্বোধন কৰা এই অনুষ্ঠানত বহুকেইজন কবি, গল্পকাৰ আৰু সাহিত্যিক উপস্থিত থাকে। গ্ৰন্থৰ যি আলোকময় যাত্ৰা, সেই যাত্ৰাৰ লগত জোনালী প্ৰকাশনৰ এটা আত্মিক সম্পৰ্ক আছে। যোৱা 24 চনত 15খন গ্ৰন্থৰে এই যাত্ৰা আৰম্ভ হৈছিলে। এইবাৰ 7খন গ্ৰন্থ। এনেধৰণে গ্ৰন্থ মানুহৰ প্ৰিয়তম সম্পদ হওক, সেয়ে আমাৰ এক প্ৰয়াস। আজি 7খন গ্ৰন্থ উন্মোচন হৈছে। তাৰ ভিতৰত জননী জন্মভূমি এই গ্ৰন্থখন কবিসকলে স্বদেশ প্ৰেমৰ ওপৰত 142জন কবিয়ে নিজৰ ভাৱ প্ৰকাশ কৰিছে। গতিকে এইবিলাক কথাই নতুন প্ৰজন্মক আকৰ্ষণ কৰিব আৰু যি গ্ৰন্থৰ যি সুভাষ, সেই সুভাষ যেনে সুদূৰ প্ৰকাৰী হয়, তাৰেই আমাৰ উত্তৰ লখিমপুৰ সাহিত্য সভা আৰু জোনালী প্ৰকাশনৰ এক প্ৰয়াস আৰু কথা। এইটো এটা আচলতে আমি ধাৰাবাহিক অনুষ্ঠান বুলি ক'ব লাগিব। যোৱা বছৰ আমি আৰম্ভ কৰিছোঁ অনুষ্ঠানটো। যোৱা 2024 চনৰ আগষ্ট মাহৰ 18 তাৰিখৰ দিনা আমি নকাৰী অঞ্চলৰ 15খন গ্ৰন্থ উন্মোচন কৰিছিলোঁ আৰু এইবাৰ আমি উত্তৰ লখিমপুৰ সাহিত্য সভাৰ সহযোগিতাত 7খন গ্ৰন্থ উন্মোচন কৰিছোঁ। তাৰে এখন অসমৰ 142গৰাকী কবিৰ জননী জন্মভূমি বুলি এখন কবিতাপুথি উন্মোচন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও এনেকুৱা অনুষ্ঠানবোৰ আমি কৰি যাম। আৰু জোনালী প্ৰকাশন গোষ্ঠীৰ যি স্বত্বাধিকাৰ শ্ৰীমান অতুল শইকীয়া, তেওঁ এজন নিজে কবিও, তেওঁ এই ক্ষেত্ৰত খুব উৎসাহী। তেওঁ ভৱিষ্যতে এনেকুৱা অনুষ্ঠানবোৰ কৰাত যথেষ্ট আগ্ৰহী। গতিকে আমি পংকজ সভাপণ্ডিত আৰু মই চিৰঞ্জিত দত্ত, আমি দুগৰাকী তেওঁৰ সম্পাদনা উপদেষ্টা হিচাপে আছোঁ আৰু তেওঁক সহযোগিতা আগবঢ়াই আছোঁ। আমি অহা বছৰলৈ ইয়াতকৈ বেছি গ্ৰন্থ প্ৰকাশ কৰি বিশেষকৈ আমাৰ সমাজত পৰিচিত নোহোৱা যিসকল লেখক, তেওঁলোকক পৰিচিত কৰি দিয়াৰ এটা ইচ্ছা ৰাখিছোঁ। গতিকে ভাবিছোঁ আমি ভৱিষ্যতে ইয়াতকৈ বেছি ভাল অনুষ্ঠান ৰাইজক দিব পাৰিম।